Welcome টাংলাই। আজি আমি এটা পৌৰাণিক বহুত পৌৰাণিক এটা কেভত আহিছোঁ আৰু চাৰিওফালে প্ৰকৃতিৰ মাত আৰু ধুনীয়া ফচিলে ভৰ্তি। বহুত ডাঙৰ এটা কেভ, এইটো বহুত ডাঙৰ কেভ এটা উদ্ধাৰ হৈছে আৰু খুব পাব্লিচিটি হৈছে, আনটাচ হৈ আছে। আহিবলৈও যথেষ্টখিনি ট্ৰেকিং কৰিব লাগে আৰু আমি এটা বিশেষ গৱেষণাৰ কামত আহিছিলোঁ আৰু এই অঞ্চলটো এটা সময়ত আমাৰ টাই আহোমসকলৰ বিস্তীৰ্ণ ৰাজধানী, একদম আমাৰ জয়ন্তীয়াপুৰলৈকে, বাংলাদেশলৈকে আমাৰ টাই আহোমসকলৰ ৰাজধানী আছিল। 500-600 বছৰ আগত ইয়াত বুঢ়া গোহাঁই ৰজাও হৈছিল আৰু জয়ন্তীয়া কুঁৱৰীৰ লগত আমাৰ টাই আহোমৰ এটা বিবাহৰ সম্পৰ্কও হৈছিল। সম্পৰ্ক সূত্ৰে ইয়াত আমাৰ এই অঞ্চলটোত, আমাৰ বিস্তীৰ্ণ অঞ্চলটোত আমাৰ ৰজাসকলৰ শাসন আছিল। বৰ্তমান সেই দেশো নাই, সেই ৰাজ্যও নাই, বৰ্তমান বাংলাদেশলৈ গ'ল। ইয়াত আহি এই ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মই বুজিব লাগে যে আমাৰ সীমা একচুৱেলি বৰ্তমানৰ টাই আহোমসকলৰ সীমা বাংলাদেশলৈকে আছিলে আৰু আমি সকলোৱে ক্লেইম কৰিব লাগে আমাৰ সেই ৰাজ্যখনৰ কাৰণে। যাকেই নহওক, এই ব্ৰিটিছৰ তলত আমাৰ বহুত সেই সময়ৰ এইখিনি মানে নিজকে বৰ জনা শুনা কৈ দেখাবলৈ গৈ ব্ৰিটিছৰ তলত চাকৰি কৰিবলৈ গৈ এইখিনি মানুহে আমাৰ দেশখন ভাঙি বিক্ৰী কৰিলে। এই অঞ্চলবিলাক আমাৰ পূৰ্বপুৰুষে ছেফ গাৰ্ড দিয়া, পূৰ্বপুৰুষে শাসন কৰা এটা ব্যৱস্থা আছে। চ' এই কেভটোৰ কিছুমান অংশ ফটো ভিডিঅ' এটা কৰি ৰাখিছোঁ আৰু সকলোকে বিচাৰিম যে ইয়াত আহক। একদম আনটাচ হৈ আছে টোটেলি। ককাইদেউ মই আছোঁ, ককাইদেউ কিবা ক'ব? হয়, আমি এটা বিশেষ গৱেষণা লৈ আহিছিলোঁ। আহি পেলাই আমি এতিয়া এইটো যি ঠাইত এইটো গুহাটো অতি পৌৰাণিক গুহা, এই গুহাটো আমি আহি পেলাই উপস্থিত হৈছোঁ। আৰু এটা কথা ভাল লাগিছে যে আমি বাংলাদেশৰ ঠিক বৰ্ডাৰ একদম ওচৰতে আছোঁ, মানে ভাৰতৰ হাৰ্ডলি বাংলাদেশখন কিজানি 1-1.5 কিলোমিটাৰ। 1-1.5 কিলোমিটাৰ। এতিয়া কথাটো হ'ল কি, আমি অধ্যয়ন কৰি গম পাইছোঁ যে আমাৰ আহোম ৰাজ্য বিস্তৃত হৈ আছিল বাংলাদেশলৈকে। বাংলাদেশৰ যি জয়ন্তীয়াপুৰ তালৈকে হয়। বিস্তৃত হৈ আছিল, যিহেতু জয়ন্তীয়া ৰজা আমাৰ আহোম ৰাজ্যৰ তলতীয়া ৰজা আছিল। গতিকে আৰু বৰ্তমানৰ যি জয়ন্তীয়াপুৰ, সি এতিয়া বাংলাদেশৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে। কিন্তু এই জয়ন্তীয়াসকলৰ দুখন ৰাজধানী আছিল, শীতকালীন এখন আছিল, গ্ৰীষ্মকালীন আছিল। আৰু তেখেতসকলৰ শীতকালীন ৰাজধানী আছিল জয়ন্তীয়াপুৰত, আৰু গ্ৰীষ্মকালীন ৰাজধানীটো আছিল ইয়াৰ ওচৰত যি এতিয়া জোৱাইত আছিল, যিটো নাৰ্টিয়াং বুলি কয়। নাইটিয়াং। গতিকে আমি এইটোলৈ নিশ্চয়ভাৱে আমি গৌৰৱান্বিত যে আমাৰ আহোম ৰাজ্যৰ সীমা যে বাংলাদেশৰ এটা অংশ যে আহোম ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছিল, তাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। গতিকে আমি আহ্বান জনাইছোঁ যে আমাৰ যি উঠি অহা প্ৰজন্ম বা যিসকল আমাৰ ইতিহাসবিদ বা গৱেষকসকল আছে, তেওঁলোকে এই সম্পৰ্কত পুংখানুপুংখ এটা অধ্যয়ন কৰিব লাগে আৰু নৱপ্ৰজন্মক আমাৰ যি ইতিহাস বা আমাৰ যি গৌৰৱময় ঐতিহ্য এই সম্পৰ্কত তেওঁলোকক জনাব পাৰিলে ভাল। আৰু এইটো আমাৰ ভৱিষ্যতে আমাক এইবিলাক যি আলোচনা বা অধ্যয়নে যথেষ্ট কামত দিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আৰু এইখিনিতে এটা কথা কওঁ যে আমি ইয়াত একেদিনাই পঢ়ি নাই, এই অঞ্চলটোলৈ আহিবলৈ খুব দুৰ্গম এটা অঞ্চল। আৰু এতিয়া মই টপকৈ নামটো প্ৰকাশ কৰি নাই দিয়া, কেতিয়াবা যদি সময় সুবিধা হয় আমি হয়। ৰাজহুৱা কৰিম। আৰু অকলে নাহিব, লোকেল গাইড অলপ লৈ আহিব, অলপ ভাষাটো জানিলে ভাল। দুই এটা আমি শব্দ জানো, ভাষা জানো, বা ঘৰুৱা মানুহ আছে, ঘৰুৱা মানুহ থকাৰ কাৰণে অলপ সুবিধা হয় কমিউনিকেশ্যনৰ কাৰণে। আৰু ট্ৰেকিঙো কৰিব লাগে। ট্ৰেকিং নিয়েৰলি কিমান চিৰি ট্ৰেকিং কৰিব লাগে? এইটো নাই কমেও আপুনি হাজাৰৰ ওপৰত আপুনি ট্ৰেকিং হাজাৰৰ কৰিব ওপৰত লাগিব। আপুনি ট্ৰেকিং কৰিব লাগিব। দুটা ৰাস্তা আছে, এটা ৰাস্তাটো গ'লেতো ডাইৰেক্ট বাংলাদেশী সোমাই যায়, যিটো মুক্তাপুৰ, আৰু এটা ৰাস্তা ট্ৰেকিং কৰি ইয়ালৈ আহে। আৰু মোৰ এটা মানে মই গম পাইছিলোঁ এই কেভটো ইণ্ডিয়াৰ লংগেষ্ট কেভ, তেনেকুৱা ধৰণৰ এটা কথা ওলাইছিল। আৰু যিমানখিনি গম পাইছোঁ, মানে কিছুমান কেভততো সোমাবও নিদিয়ে। ইয়াতেতো আপোনাৰ প্ৰায় 6 কিলোমিটাৰ 3 কিলোমিটাৰ এনেকুৱা ডাঙৰ কেভো পাইছে।
এইটো কিলোমিটাৰতে আছেগৈ এই কেভটো। গতিকে এই কেভৰ গোটেই পাহাৰৰ হেৰিটো চালেই গম পোৱা যায়। আমি প্ৰশাসনৰ যদি ব্যক্তি থাকিলহেঁতেন বা লোকেল ব্যক্তি থাকিলে আমি গ'লোহেঁতেন, কিন্তু কোনো ব্যক্তি নাই কাৰণে জাষ্ট অলপ সোমালোঁ। তাৰপিছত আমি যোৱাটো নিজেও ছেফ ভবা নাই, কাৰণ বিভিন্ন জীৱ জন্তু থাকিব পাৰে। প্ৰকৃতিক সকলোকে ডিষ্টাৰ্ব নিদিওঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু প্ৰকৃতিৰ মাজতে সকলো আছে দেই। আমাৰ পূৰ্বপুৰুষসকলে আমাৰ প্ৰকৃতিৰ ৰক্ষাৰ কাৰণেহে একচুৱেলি যুদ্ধখন কৰিছিলে, মই তেনেধৰণেই ভাবোঁ। আৰু প্ৰকৃতিৰ সন্ধানতে এইবিলাক পাইছোঁহি। আগলৈও যিমান পাৰোঁ অলপ অলপ দেখুৱাই যাম। ধন্যবাদ।